জুবিন দা এজন যোদ্ধা হয় আৰু যোদ্ধাক আমি আহ্বান জনাম। আমি তেখেতৰ সৈনিকখিনি আমি আহ্বান জনাইছোঁ যে দাদা আপুনি যিটো সিদ্ধান্ত ল'ব বিচাৰিছে এই সিদ্ধান্তটো আপুনি অনুগ্ৰহ কৰি নল'ব। আমি আপোনাক হাতযোৰ কৰিছোঁ। আপুনি আমাৰ আত্মাত আছে আৰু আত্মাত যিজন ভগৱান থাকে সেই ভগৱানজনক কেতিয়াও মনৰ পৰা মচি দিব নোৱাৰি। সদায় জুবিন দা হৈ থাকিব। ৰাস্তাই হাতী গ'লে কুকুৰে ভুকেই আৰু জুবিন দাও হাতী। ৰাস্তাই গ'লে কুকুৰে ভুকিছে। জুবিন দা আপুনি কুকুৰবিলাকৰ কথা নুশুনিব, আপুনি আপোনাৰ ৰাস্তাত যাত্ৰা কৰক। আচলতে মানুহটো ভাগৰি পৰিছে। ভাগৰি পৰিলে নহয়, আমি ভাগৰাই দিয়া হৈছে তেওঁক। এই যে তেওঁ আজি কিছুদিনৰ পৰা মিছন চাইনা নামৰ মিছন চাইনা কিয় তেওঁ সেইটোখনটো নবনোৱা হ'লেও হয়। আজি নিজৰ জাতিটো নিজৰ ভাষাটো নিজৰ মাতৃভূমিৰ কাৰণে এইখিনি কৰিছে। এই ধুবুৰীৰ পৰা শদিয়ালৈকে যিদৰে ঘূৰি ফুৰিছে পাগলৰ দৰে, তাৰ মাজত থাকে এটা অন্তৰ্নিহিত আশ্চৰ্যজনক শক্তি আৰু আমি শক্তিটো অৱমাননা কৰা হৈছে। আৰু এটা কথা কওঁ, মানুহটো কোনোবাই ক'ব বিচাৰে তেওঁ অহংকাৰী। যদি সততা থাকে নহয় অন্তৰত, তেতিয়াহ'লে অহংকাৰ অলংকাৰ হ'ব পাৰে। মই বহুত কথা কৈছে, কিন্তু এতিয়া জুবিন দাই কৈছে, জুবিন গাৰ্গে কৈছে যে মই গান নেগাওঁ, মই চিনেমা নবনাওঁ, এনেধৰণৰ ষ্টেটাছ দি থাকে। মই শূন্যতা অনুভৱ কৰিছোঁ। নাই, আমি এইটো কথা কওঁ, তেওঁ শূন্যতা অনুভৱ কৰিব নালাগে, যিহেতু আমি সকলোখিনি তেওঁৰ লগত আছোঁ। এটা পৰিস্থিতি সৃষ্টি হ'ল মানে আমি আহ্বান এটা কথা জনাওঁ, কাৰণ আমি অসমীয়াত সপোন দেখা মানুহ, তেওঁৰ গান লৈ সপোন দেখা মানুহ। জীৱনৰ আজি 30টা বছৰ আমি তেওঁ গান লৈ সপোন দেখি আহিছোঁ। গতিকে তেওঁ যদি আমাৰ মাজৰ পৰা আঁতৰি নাযায়, তেওঁ যদি নাইকিয়া হৈ যায়, বৃহৎ শূন্যতা আহিব। মই এইটো কথা নিউজ লাইভত থৈ মই জুবিনদাক এটা কথাই ক'বলৈ বিচাৰোঁ যে জুবিনদাৰ লাইফত আপছ এণ্ড ডাউনছ থাকিবই। আৰু এটা কথা কি যে কোনো এজন মানুহক চবেই কেতিয়াও ভাল নাপায়, আনকি ভগৱানকো বেয়া পোৱা মানুহ আছে। গতিকে আপুনি এইবোৰ চিন্তা কেতিয়াও নকৰিব। আৰু আমি গোটেই যিমান ইউথ আছোঁ, আমি আপোনাৰ লগত আছোঁ আৰু আপোনাৰ লগত আমি প্ৰতিটো খোজে খোজে আমাৰ খোজ মিলাই লওঁ। জুবিন গাৰ্গৰ এজন শিল্পীয়ে যিদৰে ফেচবুকত মন্তব্য কৰিলে যে মই কেতিয়াও গান নাগাওঁ বা মই চিনেমা নগাওঁ, ই অসমীয়া জাতিৰ বাবে অতি দুৰ্ভাগ্যজনক। জুবিন গাৰ্গে মিছন চাইনাৰ এটা ডাইলগ নিজে কৈছিলে যে মই গুণ্ডা নহয়, মই যোদ্ধা হয়, আৰু যোদ্ধাই কেতিয়াও হাৰ নেমানে। আৰু জুবিন গাৰ্গক মই এইখিনিতে এটা আহ্বান জনাওঁ যে তেখেতে ধৰক ৰাজহুৱা স্থানত যি মন্তব্য কৰে তেখেতেও অলপ সংযমতা বজাই ৰাখক। ৰাইজে কি বিচাৰে তেওঁৰ পৰা সেইটো তেওঁ ভালকৈ পৰ্যবেক্ষণ কৰক। আৰু মই ভাবোঁ তেওঁ যদি সেইসমূহ গুৰুত্ব সহকাৰে লয়, তেতিয়াহ'লে অনাগত সময় যিসমূহ সমালোচনা তেওঁ সন্মুখীন হয়তো এইবোৰৰ পৰা আঁতৰি থাকিব। অনাগত দিনত তেওঁ অধিক আগুৱাই যাব। এগৰাকী শিল্পী মনত হয়তো আঘাত পাইছে আৰু শিল্পীৰ মুখত হাতৰ পৰা এনেধৰণৰ বাক্য ওলায়। হয়, আচলতে তেওঁ অন্তত দুখ পাইছে। কাৰণ তেওঁ এই চিনেমাখন তেওঁ কোনো পইচাৰ কাৰণে কৰা নাছিলে। তেওঁ বাৰম্বাৰ মুক্তিৰ আগতেই কৈছিলে যে তেওঁ 3 কোটিয়ে হয় নে 2 কোটিয়ে তেওঁ গম পোৱা নাছিলে। তেওঁ কৈছিলে যে মই ছবিখন পইচাৰ কাৰণে কৰা নাই, মই ছবিখন এইটো কাৰণে কৰিছোঁ যাতে অসমীয়া আঁতৰি গৈছোঁ, মই গান নেগাওঁ। নাই, আচলতে এইটো এটা বৰ দুখজনক কথা। তেওঁ যে যিটো কথা কৈছে যে মই আৰু ছবি নিৰ্মাণ নকৰোঁ, মই গীত নাগাওঁ, এইটো কোনোপধ্যে আচলতে গ্ৰহণযোগ্য কথাও নহয়। আৰু যিসকলে তেওঁক এই অন্তৰত দুখ দিব চেষ্টা কৰিছে, আমি তেওঁলোকো সকীয়াই দিছোঁ। আচলতে জুবিন গাৰ্গ এজন শিল্পীয়ে নহয়, তেওঁ এজন সমাজ সেৱক। আমি দেখিছোঁ বিভিন্ন সমস্যাত তেওঁ একমাত্ৰ তেওঁ এজন শিল্পী যি প্ৰথম থিয় দিয়ে। গতিকে জুবিন গাৰ্গ আমাৰ অসমীয়া ছবি জগতৰ কাৰণে, অসমীয়া কলা সংস্কৃতিৰ কাৰণে সদায় প্ৰয়োজন। আৰু তেওঁৰ নিশ্চিত ইমোচনেল কৰি তেওঁৰ কথাটো ক'ব লগা যে মই তেওঁক এইটোৱে আহ্বান কৰোঁ